নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো জানে, অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এখন জাননী প্ৰকাশ পাইছে। জাননীখন সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰ IAS ৰশ্মি অপৰাঞ্জী কৰতি বাইদেৱে অসমৰ সকলো জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠাইছে। জাননীখনৰ মুখ্য কাৰণটো হৈছে আপলোডিং অফ ইলেক্ট্ৰিচিটি বিল এমাউণ্টছ অফ গভট প্ৰভিঞ্চিয়েল স্কুলছ থ্ৰু ৱেব পৰ্টেল। নিৰ্দিষ্ট ৱেব পৰ্টেলৰ যোগেদি ইলেক্ট্ৰিচিটি বিলসমূহ গভৰ্ণমেণ্টেই হওক, প্ৰভিঞ্চিয়েল বিদ্যালয়েই হওক, বিলসমূহ আপলোড কৰা হ'ব। নেক্সট পেৰাগ্ৰাফত আছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, ইট হেজ come to notice that most of the schools have pending electricity bills and they have not been to clear the dues due to non-availability of funds. It is also observed that schools are facing problems in their daily tasks due to discontinuation of electricity connection. ইয়াত কৈছে যে আমাৰ বিদ্যালয়সমূহৰ কিছুমান বিদ্যালয় ইলেক্ট্ৰিচিটি বিলসমূহ দিবলৈ পেণ্ডিং হৈ আছে বা সময়ে দিয়াত অসুবিধা হয় বা স্কুলৰ নিৰ্দিষ্ট কোনো তেনেকুৱা ফাণ্ড নাথাকে বা কিছুমানৰ আছে বা সেইবোৰৰ বাবে ইলেক্ট্ৰিচিটি সংযোগ নথকাৰ বাবে স্কুলৰ দৈনিক কামসমূহ কৰিবলৈ অসুবিধা হয়। নেক্সট পেৰাগ্ৰাফত আছে, ইন দিছ ৰিগাৰ্ড এ ৱেব পৰ্টেল হেজ বিন ডেভেলপড for collecting of updated status and actual electricity bills amount of the schools. The bill period will have to be calculated from 1st January 2021 to January 2022. The link will be shared on SSA web portal ssa.assam.gov.in. এই সকলোবোৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি SSA এটা ৱেব পৰ্টেল মুকলি কৰিছে। এই ৱেব পৰ্টেলটোত স্কুলবিলাকৰ যিটো একচুৱেল ইলেক্ট্ৰিচিটি বিল সেইসমূহ আপডেট কৰা হ'ব আৰু এই ইলেক্ট্ৰিচিটি বিলসমূহ এটা নিৰ্দিষ্ট সময়সীমা দিয়া হৈছে। এই ইলেক্ট্ৰিচিটি বিলসমূহ 2021 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2022 চনৰ জানুৱাৰী মাহলৈকে ধৰা হ'ব আৰু 2021 চনৰ জানুৱাৰী 1 তাৰিখৰ আগৰ বিলসমূহ ইয়াত সন্নিৱিষ্ট কৰা নহ'ব। নেক্সট পেৰাগ্ৰাফত আছে, দ্য ব্লক একাউণ্টেণ্টছ উইল আপলোড দ্য ইলেক্ট্ৰিচিটি বিল এমাউণ্টছ আফটাৰ প্ৰপাৰ ভেৰিফিকেশ্যন বাই 15 February 2022 উইদাউট ফেইল। দ্য ডিষ্ট্ৰিক্ট ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ এণ্ড DPO উইল মনিটৰ দ্য হোল প্ৰচেছ। ইয়াত কৈছে যে সকলোবোৰ বিদ্যালয়ে অহা 15 তাৰিখৰ আগত ব্লক একাউণ্টেণ্টৰ হাতত ইলেক্ট্ৰিচিটি বিলসমূহ জমা দিব লাগিব, কিয়নো 15 তাৰিখে ব্লক একাউণ্টেণ্টসকলে আপোনালোকৰ বিলসমূহ প্ৰপাৰ ভেৰিফিকেশ্যন কৰি SSA নিৰ্দিষ্ট সেই ৱেব পৰ্টেলটোত আপোনালোকৰ বিলসমূহ আপডেট কৰিব লাগিব। সকলোৱে এই জাননীখন গুৰুত্ব সহকাৰে ল'ব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, কিয়নো এতিয়াও যদি কোনোবাই জনা নাই আপোনালোকে শ্বেয়াৰ কৰিলে জানিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।